এভৰিৱান, কি খবৰ সকলোৰে? পোন প্ৰথমে মই সকলোকে নমস্কাৰ জনাইছো। মই প্ৰতিভা। মই আজি আপোনালোকৰ ওচৰত নীল আকাশ তাৰ মোৰ খুবেই এটি ভাল লগা গীত দুচকুৰে কিনো কলা। হয়তো আপোনালোকে এই গীতটো শুনা পাইছে। যদিও মই আগে পিছে তেনেকুৱা গীত নাগাওঁ, তথাপিও আপোনালোকৰ কাৰণে অলপ চেষ্টা কৰিছো গাবলৈ, যিহেতু আজি দেওবাৰ, কিয়নো এনে থাকো নহয় জানো। মাতো তেনেকুৱা ভাল নহয়, চৰ্দিও লাগি আছে, গা ভাল নহয়। তথাপিও মোক আপোনালোকে বাথৰুম ছিংগাৰ বুলি ক'লেও চাগে ভুল নহ'ব, যিহেতু মই বাচন ধুওঁতে, ঘৰ সাৰোঁতে, গা ধুওঁতে তেনেকুৱা ক্ষেত্ৰতে এনেই গুণগুণাই থাকোঁ আৰু প্ৰথমবাৰ গাইছোঁ বুলি ক'লেও ভুল নহ'ব। তেন্তে ভুল হ'লেও আপোনালোকে আশা কৰোঁ শুধৰাই দিব, নিজৰে ছোৱালী বুলি। তেন্তে আহক সকলোৱে গীতটি উপভোগ কৰোঁ, আৰু শেষত কেনেকুৱা পালে কমেণ্ট কৰি জনাবলৈ নাপাহৰিব কিন্তু। তেন্তে বলক। চকুৰে কিনো কলা হিয়া পমি গ'ল মৰমত তোমাকে লৈ আঁকিছো সপোন। দুচকুৰে কিনো কলা হিয়া পমি গ'ল মৰমত তোমাকে লৈ আঁকিছো সপোন। তুমি আহি দিলা সিঁচি বুকুতে ৰং প্ৰণয়ৰে, অজানিতে হলাহি আপোন। মন তোমাৰে আশে পাশে প্ৰহৰী হৈ ৰল, মনে সজা সপোনবোৰ তোমাৰে নহল। বতাহ তুমি অপিছে সুৰ হে পাহৰ, বুকু জুৰি তোমাৰে পৰশ মৰমৰ। ধন্যবাদ।